এই হ'ব তোৰ গান থোৱা বাদ দে তই গান গাব আহিছ হা ঐ বদমাছসকল তহঁতৰ ঘৰ দুৱাৰ নাই নেকি হা তহঁতৰ ঘৰত মাৰে বাপেৰে থাকিবলৈ নকৰে হা বদমাছসকল ইয়াতে কি কৰি আছ হা বদমাছসকল তহঁতৰ ঘৰত থাকিবলৈ মন নাযায় নেকি এনি টাইম ঘূৰি ফুৰিব মন যায় হা ঐ বদমাছসকল কি ৰ লাগি চাই আছ হা যা যা ঘৰলৈ যাগৈ যা নহ'লে তহঁতক কোবাই পিঠি ফালি দিম যা ঘৰত যাগৈ যা চাল্লা বদমাছ কেইটাৰ লগত শুবও শান্তি নাই এতিয়াহে অলপ শান্তি অলপ শুই লওঁগৈ ভালদৰে মোৰ মৰমৰ BFFB সকল আমি এটা খেল খেলিম আৰু দেই যোনে কিংফিছাৰ মালিকটো ঘৰৰ বেৰত কিবা কিবি লিখি আহিব পাৰে তাকে আমি কিবা কিবি খুৱাম যেনে চাউ চাউ মাও মাও জেঠি কণী ভেকুলী মুৰাব্বা আদি খুৱাম হ'বনে কোনে কোনে পাৰিবি কোৱা পাৰিম যদিহে মালিকে গম পায় আমাক গালি দিয়ে মাৰে তেতিয়া কোনে ৰিস্ক ল'ব সেইটো তোমাৰ কেপাচিটিৰ লগত কথা তুমি মা খোৱা গালি খোৱা নিজে ৰিস্ক ল'ব লাগিব পিছত মোক গালি পাৰিলে নহ'ব পিছত আকৌ কোনেও কাকো দুখিব নোৱাৰিব আমি পাৰিম ঐ মই আগে যাম কিংফিছাৰ মালিকৰ ঘৰৰ বেৰত কিবা কিবি লিখি আহিব পাৰিম মই তোমালোকে ইয়াতে বহি থাক ঐ তোৰ ইমান সাহস তই মোৰ ঘৰৰ ৱালত কি বাপেৰে মূৰটো লিখিছ হা তোৰ ইমান সাহস হা কি লিখিছ মাৰ মূৰটো তোক আজি মই দি আছো ছাৰ মাৰ মূৰটো লিখা নাই মই আপোনাৰ ভালৰ বাবেহে লিখিছো কি লিখিছ তেন্তে মই লিখিছো আজিৰ পৰা কোনো ল'ৰা ছোৱালীয়ে কিংফিছাৰ মালিকৰ গৃহত খেলা ধূলা কৰিব নোৱাৰিব নহ'লে আইনৰ মতে ৰঙা ঘৰত বগা ভাত খাব লাগিব তেতিয়া মোক দুখিলে নহ'ব মই ভবাই নাছিলো সঁচাকে তুমি বৰ ভাল কাম কৰিলা দেই লিখা আকৌ লিখা পাৰিলে আকা আৰু লিখা আহা বহাহি যোৱা তোমাক মই এই 1000 টকা এটা দিছো তুমি চাহ পিঠা খাবা মাজে সময়ে তুমি আমাৰ ঘৰলৈ আহি থাকিবা দেই হ'ব ছাৰ বা তুমি বৰ বুদ্ধিয়ক ল'ৰা দেই পিছে তোমাৰ নামটো কি মোৰ নামটো বেঙাচা আচলতে মোৰ নামটো বেঙা লাগি চাই আছা বৰ ধুনীয়া নাম দেই বাৰু এতিয়া যোৱা মই অলপ শুই লওঁ বৰ গৰম লাগিছে হ'ব মালিক মই আহিছো যোৱা মাজে সময়ে আহি থাকিবা দেই ঐ বেঙাচা তোক মালিকে কিয় গালি নেমাৰিলে কি যাদু তোমাৰ সেই বুৰ্বকত মালিকটো মোৰ লগত একেলগতে পঢ়া হয় আৰু তাৰ ছোৱালীজনী মোৰ লগত বিয়া দিব বোলে সেইকাৰণে মোক গালি নেমাৰিলেও মাই গড মই কি যে ভুল কৰিলোঁ মিছাতেই তোমালোকক মাৰ খুৱাম বুলি এই খেলটো খেলিছিলোঁ মই মিছাতেই মই কিংফিছাৰ মালিকৰ জীয়েকক হেৰুৱাই ল'লোঁ কি যে ভুল কৰিলোঁ মই